Hey guys, Assalamualaikum. This is Babu Stein and welcome back to my another vlog. तो मैं बहुत दिन vlog करा नहीं, बहुत दिन stop हो गया तो आज finally ako আহিलो এটা ধামাকা vlog লৈ तो आज exploring करिम, खेती exploring करिम. Hey guys, तो आज finally vlog আপোনালোকে আজি ভিডিওটো এনজয় কৰক আৰু লগতে আমাৰ এই ব্লগটো শুট কৰিবলৈ হেল্প কৰিব এখেত তো বাবু স্টেন স্কোয়াড নিউ স্কোয়াড বনালো তো তুমি কিবা কোৱা Hey guys, myself Rajibul Islam and মোৰ ব্লগ কৰাৰ কোনো মানে এক্সপেৰিয়েন্স নাই তথাপিও বাবু স্টেনৰ লগত আজি হেল্প কৰিবলৈ ওলাই আহিছো আশা কৰো আপোনালোকে ভিডিওটো এনজয় কৰিব আৰু চাই থাকক বাবু স্টেনে কি কৰে তো আজি ৰাজীবুল আজি কি প্ল্যান আছে আজি আমাৰ বহুত কিবা প্ল্যান আছে yes আজি বহুত প্ল্যানিং আছে উইন্টাৰ সিজনত কৰ্নফিল্ড এক্সপ্লোৰিং কৰিবলৈ চেষ্টা কৰিম লগতে আজিৰ দিনটো কি কৰো সকলো দেখাবলৈ চেষ্টা কৰিম উইথ জমনি হাঁহি ধেমালিৰ মাজেৰে তো গাইস ভিডিওটো লাষ্টলৈ চাই থাকক আৰু ফুললি এনজয় কৰক yes enjoy কৰক let's enjoy the video so let's start the video তো এ আমাৰ আবু ধাবি ষ্টেডিয়াম দুবাইৰ আবু ধাবি ষ্টেডিয়াম আগতে আমি ইয়াত ক্রিকেট ফুটবল এবিলাক খেলিছিল বর্তমানে আমি হোস্টেলত থাকো আৰু সেই কাৰণে খেলাধুলাও বন্ধ হৈ আছে ঠিক আছে আপোনালোকে চালে ইয়াতে আমি খেলিছিল একেলগে বহুত হাঁহি ধেমালি কৰিছিল এতিয়া খেলা চালা নহয় আৰু আপোনালোকে কওকচোন এইটো ষ্টেডিয়াম যেন লাগিছে নে নাই তো আজি কেনেকুৱা লাগি আছে বহুত মজা লাগি আছে লাইফৰ ফাৰ্স্ট এনেকে ক্যামেৰাৰ সন্মুখত আহি মানে এনে ফুললি এনজয় কৰি আছো কথা পাতি আছো এখানে আজি মই মানে বহুত হ্যাপি আই এম ভেরি 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 হ্যাপি ঠিক আছে তো ভিউ চাওক হে গাইজ কিমান অ্যামেজিং ভিউ দেখিছেনে এয়া হৈছে আমাৰ ভিলেজ তো লেটস এক্সপ্লোৰিং নেক্সট স্টেপ তো লেটস গো Yes, how dunia view. What a beautiful view, guys! Amazing view. Really, I want to say you, this is very, very beautiful. So, নগৰৰ মানুহে আৰু কি কৰে গাঁৱৰ উৎপাদনৰেতো চলে ন তো সেইবিলাক কথা বাদ দিয়ক এতিয়া এক্সপ্লোৰিং কৰিম ফাৰ্ষ্টত ইয়াৰ পৰাই আৰম্ভ কৰোঁ তো লেটছ গো So guys, এতিয়া আমি ভিলেজ লাইফত এনজয় কৰি আছো আৰু আপোনালোকৰ লগত শেয়াৰ কৰি আছো তো আশা কৰো আপোনালোকে চাই থাকিব এতিয়া মেইন কাম এতিয়া এটা কৈ আপোনালোকক কি শস্য আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো চাওক আপোনালোকে আৰু এইবিলাক হৈছে ধনিয়া বুলি কয় আপোনালোকে গম পায় আৰু এইটো মোৰ ফেভাৰিট হয় তো তামাম ভাল লাগে ইয়াৰ যিটো চেন কি কবা ৰাজীবুল কি আৰু কি কম এইটো মজা আৰু আঞ্জা ৰান্ধিলে আৰু মানে হেতু কিবা ভাজিলে বা আঞ্জা ৰান্ধিলে মানে টেষ্টটোৱে বেলেগ হৈ যায় এইটো বস্তুৰে টেষ্ট বেলেগ কৰি দিয়ে এতিয়া নেক্সট চাওক নেক্সট এইবিলাক আছে আপোনাৰ এইবিলাক মটৰ এতিয়াও হোৱা নাই মানে হৈ আছে একদম কি কম আৰু সো নেক্সট স্টেপ আপোনালোকক দেখাই আছো এইটো কি ৰাজীবল এইটো বিন বুলি কয় নাজানো ভাই আপোনালোকে কি বুলি ক'ব এইটোক আমাৰ ইয়াত বিন বুলি কয় আৰু এইটো মানে এ ভাই কেনেকে পৰিল আৰু কাপোৰটো নষ্ট হৈ গেল এ অলপ সাৱধানে খোজ কাঢ়িব লাগে আমি ভিলেজ বয় yes আমি ভিলেজ বয় তো ভিলেজৰ একদম লোকেল দেখাইছো তো এনজয় কৰক
এয়া হৈছে ওলকবি তো ওলকবি এইবিলাক খাব পৰা হোৱা নাই এতিয়া এটাও খাব পৰা হোৱা নাই তো এতিয়া হৈ আছে তো যেতিয়া খাব পৰা হয় তেতিয়া আপোনালোকক পাৰিলে এটা ব্লগত দেখুৱাম গাইজ এইবিলাক বন্ধাকবি চাওক আপোনালোকে এইপিনে আৰু এইপিনে দুয়োফালে তো গাইজ অলপমান টাইম ব্ৰেক লৈছিলোঁ কাৰণ আমি গা পা ধুই আহিলোঁ আৰু এতিয়া স্কোৱাড গ'ল এতিয়া নাহে এতিয়া মই অকলে আছোঁ আৰু এতিয়া এয়া পথাৰৰ ভিউ আপোনালোকে চাই আছে তো চাওক তো এয়া হৈছে আপোনালোকে চিনি পাইছে মই আৰু কোৱাৰ প্ৰয়োজন নাই আপোনালোকে একফালৰ পৰা চাই থাকক মজা পিকচাৰ মাৰিলে ৱালপেপাৰ লগাব পাৰি মানে এনেকুৱা ধুনীয়া লাগে চাই টমাটো কিন্তু মই ইমান মানে খাই ভাল নাপাওঁ আপোনালোকে কেনেকুৱা পায় কমেণ্টত জনাবচোন এইটো গোটেইখিনি টমাটো তো আৰু দেখাইছোঁ বেলেগ শস্য সৰু আলিৰ মাজেৰে গৈ আছোঁ পকা ধানৰ মাজে সৰু আলি সৰু আলি দেই পকা ধান নহয় দেই এইবিলাক শস্যৰ খেতি হৈ আছে এয়া চিনি পাইছেনে এয়া হৈছে আলু খেতি অ'কে তো আৰু দেখুৱাইছোঁ কিবাকিবি আপোনালোকে চাই থাকক আৰু আলু খেতি এইপিনে আৰু সেইপিনে আছে এইপিনে তিয়হ খেতি আছে তিয়হ খেতিটো আপোনালোকক দেখুৱাম তাৰপিছত কি আছে চাই থাকক খেতিৰ পৰিৱেশ আপোনালোকে মনে উপভোগ কৰক এতিয়া আৰু মই একো নকওঁ আৰু এইবিলাক হৈছে মূলা এয়া বেঙেনা মৰিচ জলকীয়া এইবিলাক জলকীয়া ভিডিও করতেছি আমার আলু ভালো হয়েছে না চাও আলু গাইজ এতিয়া আহিলো তিয়হ খেতিৰ মাজলৈ আপোনালোকক দেখুৱাইছো এইবিলাক হৈছে তিয়হ খেতি তো আজি খাটি ভিলেজ ব্লগ কৰিলো কেনেকুৱা লাগিল আপোনালোকে জনাব কি খেতি আছিলে আমাৰ ইয়াতে কি খেতি আছিলে দেখুৱাবলৈ চেষ্টা কৰিলো তো তিয়হ খেতি আপোনালোকৰ ফালে এনেকে তিয়হ খেতি এনে কমেণ্টত জনাওক তো আমাৰ তিয়হ খেতি এইটো চাওক দেখিছেনে এনেকে এইফালেদি পুৰা লাগি থাকিব তিয়হ যেতিয়া আহিব এতিয়া ভালকে অহা নাই অলপমান ওলাইছে আৰু এনেকে গোটেই তিয়হ হৈ যাব ফাৰ্ষ্টত বহুত বেছি দাম থাকিব আৰু যেতিয়া ইয়াৰ মানে বিক্ৰী যেতিয়া প্ৰথম বিক্ৰী কৰিব বহুত বেছি দাম থাকিব মানে ইমান দাম থাকিব যে কাস্টমাৰ সকলে কিনতে অলপ প্ৰব্লেম হ'ব কিন্তু পিছত গৰুৱে খাব এইবিলাক আৰু কিবা খেতি আছিলে দেখুৱাব লগা কিন্তু দেখুৱা নহ'ল যি কি নহওক আজি ইমানেই খেতি দেখুৱালো তো খেতি দেখুৱা শেষ হৈ গ'ল তো এতিয়া বেলেগ ভিডিঅ' কৰিম তো চাই থাকক এতিয়া খেতিৰ পৰা বাই